নমস্কাৰ, মই ৰিমি হাজৰিকা। সকলোকে মোৰ চেনেল মিছ কিচেনলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ আগলৈ লৈ আহিছোঁ জাতিলাওৰে মুৰ্গীৰ মাংসৰ ৰেচিপিটো। দৰ্শকসকল, আপোনালোকে জাতিলাওৰ স্বাস্থ্য উপকাৰিতাৰ বিষয়ে জানেই। জাতিলাওৰ দ্বাৰা আমাৰ ষ্ট্ৰেছ দূৰ হয়, ৱেট কমে, নিন্দাহীনতা, ইনডাইজেশ্যন আৰু অকালতে চুলি পকা এইবোৰৰ পৰা পৰিত্ৰাণ পোৱা যায় জাতিলাওৰে। তাৰ উপৰিও আমাৰ আৰু চিকেন খালে আপোনালোকে জানে প্ৰ'টিন, ভিটামিন, মিনাৰেলছ এইবোৰৰ বহুত ডাঙৰ চ'ৰ্চ। তাৰোপৰি এইবোৰে কি কৰে, আমাৰ মাছল, বনছ আৰু হাৰ্ট এইবোৰ ষ্ট্ৰং কৰে। তেনেহ'লে আজি চাওঁচোন আহক জাতিলাও আৰু মুৰ্গী মাংসৰ ৰেচিপিটো কেনেকৈ বনালোঁ। প্ৰথমেই মই এখন কেৰাহীত 3 চামুচ তেল দিছোঁ। তেলখিনি গৰম হ'বলৈ দি তাৰপিছত মই ইয়াত 1 চামুচ জিৰা দিছোঁ, গোটা জিৰা। তাৰপিছত এটুকুৰা ডালচেনি, 3টা পৰা 4টা লং, 1টা বা 2টা ইলাচি এনেকৈ ভাঙি দিছোঁ। এটা তেজপাত দিছোঁ টুকুৰা কৰি। তাৰপিছত সেইখিনি অলপ দেৰি ভাজিছোঁ 2 মিনিটমান ল' ফ্লেমত। গোন্ধ ওলাই গৈছে। এতিয়া মই 2টা মিডিয়াম চাইজৰ পিঁয়াজ এনেকৈ সৰু সৰুকৈ কাটি ভাজি আছোঁ। 2 মিনিটমান ভজাৰ পিছত তাত 250 গ্ৰাম চিকেন এনেকৈ দি দিছোঁ। সেইখিনি ভাজি 3 পৰা 4 মিনিট। তাৰপিছত এয়া চাওক, ভজাৰ পিছত মই মছলা দিম। জিৰা পাউডাৰ 1 চামুচ, ধনিয়া পাউডাৰ 1 চামুচ, জলকীয়া গুড়ি 1 চামুচ আৰু অলপ হালধি গুড়ি দিছোঁ। সেইখিনিও 3 পৰা 4 মিনিট সময় ভাজিম। তাৰপিছত এতিয়া মই দি দিম আদা আৰু নহৰু পেষ্ট 1 চামুচ, টেবুল চামুচৰ 1 চামুচ দিছোঁ। তাৰপিছত এয়া সোৱাদ অনুসৰি নিমখ দিছোঁ। সেইখিনি মই 5 মিনিটমান ল' ফ্লেমত এনেকৈ ভাজিম। লৰাই ভাজি থাকিব আৰু চাব যাতে মছলাটো পৰি নাযায়, সেইকাৰণে বেছিকৈ ঘনাই লৰাৰ দৰকাৰ। তাৰপিছত মই 5 মিনিটমানৰ পিছত আধা কাপ পানী দি দিছোঁ। সেইখিনি পানী দি পেলাই এনেকৈ লৰাই আছোঁ 5 মিনিটমানৰ কাৰণে। চাওক 5 মিনিটৰ পাছত কেনেকুৱা হৈ গৈছে। 5 মিনিটমান আপোনালোকে ভাজি থাকিব এনেকৈ আধা কাপ পানী দি পেলাই। আপোনালোকে হাতৰি নিদিব, ঘনাই এনেকৈ লৰাই ভাজি থাকক। তাৰপিছত এয়া চাওক 5 মিনিটৰ পিছত আমাৰ ধুনীয়াকৈ বস্তুখিনি মিক্স হৈ গৈছে। তাৰপিছত আকৌ আপোনাৰ দৰকাৰ হৈছে 1 কাপ পানী দি দিয়া আৰু 1 কাপ পানী দি দিম। সেইখিনিও মিডিয়াম ফ্লেমতে আপোনালোকে 5 মিনিটৰ কাৰণে এনেকৈ সিজিবলৈ এৰি দিওঁ। 5 মিনিটৰ পিছত তেলটো ওপৰলৈ উঠি আহিছে। এয়া চাওক আৰু পানীটো একেবাৰে নাইকিয়া হৈ গৈছে। এয়া দেখিবলৈ পাইছে আপোনালোকে, ধুনীয়া চেণ্ট এটা ওলাই আহিছে। তাৰপিছত আকৌ আপোনালোকে কি কৰক, 2 কাপ পানী দি পেলাই ফ্লেমটো হাই কৰি দিয়ক। খুব উতলিবলৈ দিয়ক। 10 মিনিটৰ কাৰণে উতলিবলৈ এৰি দিয়ক হাই ফ্লেমত। 10 মিনিটৰ পিছত চাওক পানীটো আকৌ শুকাই গৈছে। এতিয়া আপোনালোকে কি কৰক, 200 গ্ৰামমান আপোনালোকৰ হিচাপ অনুযায়ী 200 গ্ৰামমান দিলেই হ'ব জাতিলাও। তাত দি দিয়ক। দি পেলাই 1 কাপ পানী দিব, বেছি দি দিব। জাতিলাওত বেছি পানী দিয়া দৰকাৰী নাই, কাৰণ জাতিলাওৰ প্ৰায় এটা পানী ওলাবই, সেইটোৱেই পাছত বেছি হৈ যায়গৈ। সেইকাৰণে মাত্ৰ মই 1 কাপ পানী দিছোঁ আৰু সেইখিনি দি পেলাই ধুনীয়াকৈ লৰাই পেলাই সেইখিনি মই প্ৰায় 15 মিনিটমানৰ কাৰণে উতলিবলৈ এৰি দিওঁ হাই ফ্লেমত। এতিয়া 15 মিনিটৰ কাৰণে এৰিবলৈ এৰি দিছোঁ। 15 মিনিটৰ পাছত চাওক চব ধুনীয়াকৈ সিজি গৈছে, ধুনীয়াকৈ মেলি গৈছে, বহুত ধুনীয়া চেণ্ট এটা ওলাইছে। এয়া চাওক কিমান ধুনীয়া লাগিছে দেখিবলৈ। আপোনালোকে নিজে বনাই চালে গম পাব কিমান ভাল হয় ৰেচিপিটো। এয়া চাওক হৈ গৈছে। এতিয়া আমি লাষ্টত কি কৰিব লাগিব, অলপ সৰহকৈ ধনিয়া পাত আপোনালোকে তাত দি দিয়ক। ফ্ৰেছ ধনিয়া পাত দিব, তেতিয়া বহুত ধুনীয়া বেছি চেণ্ট ওলায়। বেছিকৈ ধনিয়া পাত দিলে মানে আৰু বেছি ভাল হয়। আৰু এতিয়া আমি চুইচটো অফ কৰি দিম গেছৰ। এয়া চাওক আপোনালোকৰ জাতিলাওৰে বনোৱা মুৰ্গী মাংস ৰেডি হৈ গৈছে। আপোনালোকে ৰংটো দেখিলেই গম পাব কেনেকুৱা হৈছে খাবলৈ। এয়া চাওক মই দেখুৱাই দিছোঁ আপোনালোকক, একেবাৰে ধুনীয়া, বহুত চেণ্টৰ, বহুত টেষ্টৰ আৰু খালেও বহুত ভাল স্বাস্থ্যৰ কাৰণে ৰেচিপিটো। এয়া চাওক মই আপোনালোকক আকৌ এবাৰ দেখুৱাইছোঁ, আপোনালোকে নিজেই গম পাব পাৰে, গম পাইছেই নিশ্চয় কেনেকুৱা হৈছে। এয়া চাওক একেবাৰে দেখিলেই মুখৰ পানী পৰোঁ নিচিনা অৱস্থা হৈ যায়। আপোনালোকে এবাৰ নিজৰ পৰিয়ালটোক বনাই খুৱাই চাব, নিজৰ বন্ধু বান্ধৱীক বনাই খুৱাই চাব। তেতিয়া আপোনালোকে এই ৰেচিপিটোৰ বিষয়ে ভালকৈ দৰকাৰী আৰু প্ৰয়োজনীয়তাৰ বিষয়ে জানিব পাৰিব। দৰ্শকসকল, আজি মই আপোনালোকৰ আগত এটা নতুন ৰেচিপি জাতিলাওৰে বনোৱা মুৰ্গী মাংসৰ ৰেচিপিটো প্ৰেজেণ্ট কৰিলোঁ। কেনেকুৱানো পালে মোক জনাবচোন। ভাল পালে লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ৰমেশ কিচেন তৰফৰ পৰা সকলোকে বহুত ধন্যবাদ জনালোঁ।